দিন আৰু কিমান দিন এনেকৈ লুকাচুৰকৈ মিলন হ'ব লাগিব? আৰে বৃষ্টি অতি সোনকালে মিলন হ'ব আমাৰ দুয়োৰে। তুমি মোক ইমান ভাল পোৱা, মোক লৈ যদি তোমাৰ সমস্যা হয়? সেই আকৰিজনী এই নিৰিবিলি নিৰ্জন পৰিৱেশত এনেকুৱা বিষাদ মনেৰে থাকিব নাপায় নহয়। নদীয়ে হাঁহিব তোমাক, নদীৰ পানীয়ে জোকাব হতাগ্ৰস্ত বুলি। হতাগ্ৰস্ত? জীৱনে বহু কথা শিকাই থৈ গলো। মই হলো মাছমৰীয়া ছোৱালী আৰু তুমি? হে ডাকৰি, আত্মবিশ্বাস ৰখা মোৰ ওপৰত, জীৱনৰ আৰম্ভণিয়ে কৰিছো। ৰক্তিম, তোক ইমান দেৰি বিচাৰা হাইৰাণ, তই ইয়াত প্ৰেমত মজগুল, কি যে হ'ব নহয়। চৰি দোস্ত, বৃষ্টিক বহুত দিন দেখা নাছিলো আৰু আজি সেইবাবে। হ'ব দে ভাই, তই অতক দেখি মোৰ হিংসাই লাগে। হ'ব বৃষ্টি, আকৌ কেতিয়া লগ পাম? অহা সপ্তাহৰ ৰবিবাৰে এই একেই সময়তে। হয় নেকি? ঠিক আছে দিয়া, এতিয়া আহিছো। ঐ বল যাওঁ বল, বাই হা। বাই। জীৱন, ৰক্তিমৰ দেউতাকক আমাৰ গাঁৱৰ মুখিয়াল পাতিলে নহয়। ভালে হ'ল দেখোন। মুখিয়াল? তাৰমানে আকৌ সমাজৰ নতুন নিয়ম। কিয় এনেকৈ ক'লা তুমি? বাদ দে বুত, আজি ক'ত যাবি? মোৰ মনটো বেয়া হ'ব, চহৰত যাম, মই নাযাওঁ যা। ঐ জীৱন, ইয়াৰ অৰ্থ কি? দেউতাকে মুখিয়াল হ'ল? হ'ব দে হেমন্ত, ইমান নকবি। জীৱন, ইয়াক লৈ যা, ঘৰত থৈ আহিবিগৈ। আৰে ভাই, ৰক্তিমৰ কিন্তু কি আছে, মই উলিয়াব লাগিব দে। ৰচৰ উদ্ধান কৰিব লাগিব কিন্তু ভাই। হ'ব ভাই, হ'ব। ঐ জীৱন, যাওঁ বল, অসহ্য লাগিছে আৰু মোৰ। সাৱধান, ৰক্তিমৰ দেউতাক মুখিয়াল হ'ল, সাৱধান দে। মানে তুমি এনেকৈ নদীৰ ঘাটে ঘাটে ঘূৰি ফুৰিলে মাৰা দেউতা সন্মান থাকিব ন ক'ত? মানে কি বুজিছই নহয়? তহঁতে দেহত ইয়াৰ দেউতাক মুখিয়াল হ'ল, ইয়াৰ আকৌ চলন ফুৰণৰ দুখ কি? এতিয়া নিজ স্বাধীনমতে কাকো জহা মৰম মাথো দিব নোৱাৰিবনে? বটলৰ মদ আৰু লোকেল চুলাইৰ মাজত পাৰ্থক্য বিচাৰি পাবলৈ আৰু বহুত সময় লাগিব জীৱন। বল গাড়ী চলা, মূৰ্তিয়ে নষ্ট হৈ গ'ল ৰে। কুল ডাউন ভাই, যাব বল যাওঁ বল। কি হৈছে এইবোৰ? ৰণচন্দ্ৰীলো ভনিয়াৰা নাৰীৰ নাৰীলো চব ভাঙি পেলাম মই, কাকো সুখত থাকিব নিদিম, শেষ কৰি দিম মই। কি হৈছে তোৰ হা? পাগলামি কিহৰ? দেউতাৰে হক কি কৰিব দেউতা আহি? তেখেতটো ব্যস্ত সমাজক আমাক লৈ কি চিন্তা তেখেতৰ? কি কলি তই হা? তহঁতক কিহৰ অভাৱ দিছে? খোৱা বোৱা পিন্ধা নে ক'ত? খাই লৈ জীৱন নহয় অ মা। জীৱনত জীয়াই থাকিবলৈ কেৱল খাই লৈ পিন্ধি থাকিলেই নহয়, জীৱনটো উপভোগ কৰিব লাগিব নহয়। মানে খোৱা বোৱা জীৱন ধাৰণৰ সৰ্বোচ্চ শান্তি নহয় অ মা। ঐ মনে মনে থাক, কি বকি আছ তই? বহুত ডাঙৰ হৈ গলি ন তই? দাদা তয়ো এইবোৰ কি? অভদ্ৰামী জেৰা মই সমাজৰ মুখিয়া, মোৰ ঘৰত চিচ চিচ চিচ। দেউতা, আপুনি কিমান টকাৰ বিনিময়ত মুখিয়াল হ'ল? কাক মেনেজ কৰি আপুনি এই পদত অধিষ্ঠিত হৈছে? যিখন সমাজে মানুহৰ স্বাধীনতা
ভৰিৰে গছকি নিজৰ লালসাৰ বাবে নিজেই নিয়ম পাতি নিজেই ভাঙে সেইখন সমাজৰ আপুনি মুখিয়া এই স্বৰূপে প্ৰমাণ কৰি দিলে যে আপুনি এখন ভ্ৰষ্ট সমাজৰ এজন ধ্বংসকামী মুখিয়াল দেউতা মাজনী 9 মাহ 10 দিন গৰ্ভত লৈ তোক ইমান ডাঙৰ দীঘল কৰিলো আৰু তইও এটা সন্তানক প্ৰসৱ কৰিলেই যদি পিতৃ মাতৃৰ দায়িত্ব শেষ হয় তেন্তে তেনেকুৱা পিতৃ মাতৃৰ সন্তান জন্ম নিদিয়াটোৱে শ্ৰেয় মা মাজনী ক'ত আছ তই ওলাই আছোন মাছ কেইটা নিহি দেউতা ৰ'ব ইমান কম মাছ দেউতা আজিকালি নদীবোৰত বহুতো মাছ মৰি আহে সিহঁতে নানা ৰকমৰ যোগাৰ আনে আৰু মই হ'ব দিয়ক দেউতা দুখ কৰিব নালাগে কিবাকে চলিব পাৰিলেও নহয় দিন বাঢ়িছে সময়ো আগুৱাইছে তোৰ কথাওতো ভাবিবৰ হ'ল হ'ব দিয়কচোন দেউতা দেউতা মই কাইলৈ চহৰলৈ যাম কাম বিচাৰি তুমি আৰু কিমান কষ্ট কৰিবা এই বুঢ়া শৰীৰটোৱেৰে মইতো কেনেকৈ পোহপাল দিম আই চহৰৰ মানুহবোৰ বহু বেয়া তই পাৰিবি জানো মাজনী দেউতা সিহঁতবোৰে হয়তো নাজানে নাৰীবোৰ যে কিমান শক্তিশালী নাৰীয়ে যে সৰস্বতী আৰু নাৰীয়ে যে মা কালী তই পাৰিবি আইজনী তই ওলাবি তই কাইলৈ ৰাতিপুৱাই ওলাবি হ'ব দিয়ক দেউতা দেউতা মই যাওঁ দিয়া তুমি নিজৰ যতন ল'বা ভালকে যাবি আই বৃষ্টি নহয় নে দাদা হয় হয় কলৈনো যোৱা ইমান বেগা বেগি কৈ চহৰৰ পৰা আহো কামৰ সন্ধানত হয় নেকি চহৰত কামৰ সন্ধান বিচাৰিব গৈ নিজক শেষ কৰাতকৈ আমাৰ ইয়াতে দেখোন মানে কি ক'ব বিচাৰিছে আপুনি নজনা হ'ল জানো দে আমি কোন কি পানীৰ মাছ আমাৰ ইয়াতে দেখোন মহাজনৰ বুকুৰ ভিতৰত সোমাই নিজৰ সুবিধাবোৰ আদায় কৰিব পাৰাচোন আপোনালোকে সমাজত ডাঙৰ ডাঙৰ ভাষণ নাৰাখেনে বাৰু আপোনালোকে চাগে চেনি আৰু নিমখৰ পাৰ্থক্য বুজিয়ে নাপায় মই মাছমৰীয়া ছোৱালী হ'ব পাৰো কিন্তু চৰিত্ৰহীনা নাৰী নহয় আৰু আপোনালোকে সমাজ নিৰ্মাণ কৰে হ'ব যা গম পাওঁ যা কোন কেনে যা হ'ব যা দেউতাৰ ঘৰত আছে নেকি দদাই দেউতা নাই ৰব কলৈ গৈছে সেয়া গম নাপাও ভালে হ'ল দিয়ক মানে বৃষ্টি চহৰলৈ গৈছে নহয় এই মাত্ৰই দেখি আহিছো বৃষ্টি চহৰলৈ গৈছে যাওক আপোনালোকৰে আছে নেকি জীৱন নিৰ্বাহৰ কাৰণে এজনী ছোৱালীয়ে চহৰলৈ গৈছে তাত আপোনালোকৰ চকু পৰিল কিয় তুমি জানা নেকি কিয় গৈছে শুনাচোন শুনক আপোনালোকে ফুল ধাৰিত আহিলে নিজৰ জীৱিকাৰ বাবে মানুহে কাম কৰি খাবই লাগিব আপোনালোকৰ দৰে তাই চোৱা চেলেকা জাতৰ ছোৱালী নহয় ওলাওক চাই ল'ম তোমাক এনেকুৱা খেল খেলিম তই গমেই নাপাবি আৰু সেই খেলখন যদি ক্ৰিকেট হয় বাউণ্ডেৰীত কেচ ধৰিব মই ৰৈ থাকিম আৰু যদি ফুটবল হয় গ'লৰক্ষক হিচাপে মই ৰক্ষা কৰিম এতিয়া প্লিজ যাওক ওলাওক প্লিজ গো কেইজনমান মুখা য'ত লুকাই থাকে অসৎ উদ্দেশ্য বাদ দে সেইবোৰ বল কথা এটা শুনিছো নহয় কলিতা ৰাইজৰ পৰা এলাগি কৰিলে
কি কয় হে হৰি হৰি কিয় কৰালে এলাগি মানে অজাতি ল'ৰাজনৰ পলাই গ'ল নহয় এলাগিৰ সিদ্ধান্তহে ল'লে নেকি দেউ কিহৰ আলোচনা হে কওকচোন কলিতাহঁতৰ কি হ'ল কলিতা জীয়ে অজাতি ল'ৰাজনৰ পলাই গ'ল নহয় সেইবাবে এলাগিৰ সিদ্ধান্ত ল'লে কাৰোবাৰ জীৱন ধাৰণত মনমিলা মানুহজনৰ লগত বিয়াটো অপৰাধ নে আপোনালোকৰ সমাজত থকাটো অপৰাধ চলি হোৱা নিয়ম যে বোপা নিয়ম যি নিয়মত মানৱীয়তাই নাথাকে যি নিয়মত জীৱন গঢ়াৰ উপাদানেই নাথাকে সেই আগতে কি নিয়ম যাওঁ বলে সমাজ না নিজস্ব স্বাভিমানেৰে জীয়াই থাকিব নোৱাৰা সমাজ আমাক কিহৰ দৰকাৰ সমাজত মানুহ ঠিকেই বৃদ্ধি পাইছে কিন্তু বৃদ্ধি নহ'ল প্ৰকৃত মানুহ মাত্ৰ বৃদ্ধি হ'ল জাতি ধৰ্ম যাওঁ দে মই মোৰতো গৰমে হ'ল ইমান দেৰি নক'ব চৰি ধেত চৰি কিয় নহয় তুমি বহুত সময় ৰলা মই আজি চহৰলৈ গৈছিলোঁ কিন্তু ভাল নেপালোঁ ভাল মানুহ ভাল কামৰ বিনিময়ত দেহাহে লাগে সেইবাবে মই এটা সিদ্ধান্ত লৈছোঁ আমাৰ ইয়াতে বন্ধনৰ পৰা ঋণ লৈ মোৰ লগতে মোৰ লগৰ কেইজনীকো স্বনিৰ্ভৰশীল কৰি তুলিম আজিৰ সমাজত ভদ্ৰ মানুহ ক'ত বিচাৰি পাবা সকলো মুখাৰৰ মুখা ঋণ লৈ যদি মই এটা ক্ষুদ্ৰ পৰিস্থিতিৰ সৃষ্টি কৰোঁ তুমি মোক সহায় কৰিবানে কিয় নকৰিম ঘৰত বিয়াৰ কথাও কৈছে দেউতাই কিন্তু আকাশেও বিচাৰে তুমি মোৰ হোৱা এই বতাহ জাকেও বিচাৰে তোমাৰ মোৰ মিলন অলপ বেছি হ'ল নেকি এৰি দিয়া না কোনোবাই দেখিব ৰক্তিম কি খবৰ ভাল ভাল তোমাৰ ভালেই দিয়া কিমান দিন আৰু এনেকৈ লুকাইছিল কৈ দৃষ্টি প্ৰেম কৰিছা ভাল পাইছা ইজনক সিজনক আকৌ এতিয়া কোৱা জাতিৰ কথা আমাৰ স্বাভিমান কোনোবা মুখিয়ালৰ উদৰত আৰু আমাৰ অহংকাৰ কোনোবা চৈতনৰ বুকুত তেওঁলোকে নাজানাই থাকে লোকেল চুৰাইজ আৰু বটলৰ মদৰ মাজত পাৰ্থক্য এৰা যিখন সমাজত স্বাভিমানৰ অৰ্থ নাথাকে ভাল পোৱাৰ মূল্য নাথাকে সেইখন সমাজৰ ব্যক্তিসকলে আকৌ দাবী কৰে যে তেওঁলোক একবিংশ শতিকাৰ মানুহ নিজৰ অহংকাৰক চিনি নোপোৱা ব্যক্তিসকলে আকৌ সমাজ চলায় ইয়াক বিড়ম্বনা হয় সিহঁতে চাগে চেনি নিমখৰ পাৰ্থক্য বুজিয়ে নাপায় সমাজক কলংকিত কৰে সেইসকল ব্যক্তিয়ে যিসকলে ক্ষমতাৰ লালসত নাচি থাকে বাদ দে কি খবৰ তহঁতৰ ভালেই দিয়া দৃষ্টি ৰক্তিম যাওঁ দিয়া ঠিক আছে সন্ধিয়া হ'ব হ'ল তোমালোকো যোৱা ঠিক আছে যাবা বাই বাই হয় দিয়া ৰক্তিম সন্ধিয়া হ'বৰে হ'ল যাওঁ ব'লা দেউতাও ৰৈ থাকিব ব'লা যাওঁ ৰক্তিম এয়া কি অশুভ সংকেত নেকি চাকৰিজনী একবিংশ শতিকাটো অন্ধবিশ্বাস পুৰণি হ'ল সেইবাবে চিনি গ'ল তেনেকুৱা মৃত্যুৰে আকৌ সুধি নাহে হ'ব দিয়া ব'লা যাওঁ ৰক্তিম ৰক্তিম বাপা ৰক্তিম আপোনালোক দাদা ঘৰত নাই ওলাই গৈছে জানো ভাই জানো সেইকাৰণেতো দেউতাৰক লগ কৰিব আহিছো মানে দেউতাৰক মাতাচোন আহক বহক মাতি দিছো কিবা সকাম আছে সকাম মানে কথা ডাঙৰে কি হৈছে আপোনাৰ ল'ৰা সৰু নদীৰ পাৰত বহি মাছ মৰা ছোৱালীৰ লগত মধুৰ মিলনত ব্যস্ত কি সেয়া হ'ব নোৱাৰে
এয়া চাওক আপুনি আপোনালোক সেই মহাভাৰতৰ সকলোতকৈ ভয়ানক মানুহ আৰু সমাজত আপোনালোকে ডাঙৰ ডাঙৰ কথা কয়। তোমাৰ দেউতাৰা সমাজৰ মুখিয়াল আৰু সেই মুখিয়ালৰ লৰাই যদি প্ৰেম আৰু ভাল পোৱাত সমাজে কিয় ভগৱানেও বাধা নিদিয়ে আৰু আপোনালোকতো স্বাৰ্থপৰ পৰজীৱী মানুহহে। মাজনী ইয়াৰ পৰা যোৱা। হেৰি মই চাম বিচাৰ লম তেন্তে এতিয়া বেজাৰে বাৰু ক'ৰ পৰা আহিলি বোপা? আহিলো মুক্ত বতাহ হয়। আমিতো আৰু সমাজৰ নেতা নহয় দুমুখীয়া। হৌ আবেলিৰ বতাহ যাকো কানে কানে কৈ যায় ব্যক্তি বিশেষে অপৰিণত কথাবোৰ। বুজি নপঞ্জা তোমাৰ এই পাক লগা কথাবোৰ? ক'তনো বুজি পাব? অলপ আহিবাচোন সমাজৰ পাক চক্ৰৰ পৰা ওলাই সুস্থ চিন্তাবোৰ কৰিব। কিজানিবা আঁতৰিয়ে যায় কালমা নিশাবোৰ সমাজৰ বুকুৰ পৰা। যোৱা দেউতাই ৰখি আছে হয়তো। হ'ব দিয়ক যোৱা। ভণ্টি অ ভণ্টি কি হ'ল চলিয়ে থাকাচোন। কি হ'ল ক? চকুকেইটা মুজি দে না। কিয়? আরে দে না। এতে মিলি দে কেনেকুৱা লাগিছে ক না। অ দাদা কিন্তু তই বৃষ্টিবাৰ লগত ক'ত কি কৰি ফুৰ? আজি কৈ থৈ গৈছে নহয় দেউতা। কোনে? দদাইহঁতে। হস্ত সমাজৰ নষ্ট মানুহ বোলে। বাদ দে সিহঁতৰ কথা নিজৰ সময় নষ্ট নকৰিবি। হস্ত মানুহ নিজৰ কুকীৰ্তিৰ কথা শুনিবলৈ তোৰ সৎ সাহস আছে জানো? আপুনি বুজি নাপাব দেউতা প্ৰকৃত প্ৰেমৰ সংজ্ঞা কি আৰু তেনেকুৱা প্ৰেমক আপুনি প্ৰেম তই আৰু ছোৱালী নাপালি মাছমৰীয়া ছোৱালীৰ লগত নদীৰ পাৰত কিহৰ সম্পৰ্ক? আপুনি বুজি নাপাব দেউতা প্ৰেমক যে স্বীকৃতি দিয়ে তেওঁহে জানে প্ৰকৃত প্ৰেমৰ সংজ্ঞা কি। সংজ্ঞা মই সমাজৰ জননেতা আৰু মোৰ ল'ৰাই অজাতি ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক। বাদ দিয়ক দেউতা জননেতা মানুহৰ আবেগৰ লগত লুকা বাকু হেৰি নিজৰ স্বাৰ্থ আদায় কৰাব কেনেধৰণৰ জননেতা? লাজ লাগে মোৰ আপোনাৰ পুত্ৰ বুলি চিনাকি দিবলৈ। তহঁত বাঢ়ি গৈছ তহঁতক কি কৰিব আপুনি? ঘৰৰ পৰা ওলাই দিব তেতিয়া আপোনাৰ সন্মানে বা ক'ত থাকিব? মনে মনে থাকক কিহৰ ইমান? য'ত প্ৰেমৰ কোনো অস্তিত্ব নাই তাত জানো মানুহ থাকে? তাত মানুহ নহয় পিশাচেহে বাস কৰে। যি পিশাচে কেৱল তেজ খাব জানে সপোনৰ লগত হেতালি খেলি। দেউতা সেয়াই সমাজ নেকি য'ত মানুহৰ স্বাভিমানবোৰ জলাঞ্জলি দি মৰাশৰ দৰে জীয়াই থাকিব লাগিব? য'ত শুদ্ধ অক্সিজেনখিনিও সমাজক সুধিহে ল'ব লাগিব? যিয়ে যি নকওক কিয় সম্পৰ্ক বাদ দিব দিছো। বাছ কাইলৈ মই বৃষ্টিহঁতৰ ঘৰত গৈ সকলো সমাধা কৰিম। দেউতা এটা কথা মনত ৰাখিব কিন্তু যদি কিবা নহবলগীয়া হয় তেতিয়া কিন্তু নিজক ক্ষমা কৰিব নোৱাৰিম লাগিলে সি মোৰ যিয়েই নহওক কিয়। এৰা প্ৰেমহে কৰিছে কোনোতো নষ্ট চৰিত্ৰৰ ছোৱালীক ভাল পোৱা নাই। যি হৈছে বাদ দিয়ক জোৰাটো লগাই দিয়াই ভাল হ'ব। মোৰ সন্মান ক'ত যাব? অজাতি ছোৱালীৰ লগত বিয়া কৰাই ককৰ্থনা শুনিব মন নাই। মোৰ ল'ৰাই সমাজতকৈ ডাঙৰ হ'ব নোৱাৰে। বছ যি সিদ্ধান্ত লৈছো সেয়াই হ'ব বছ। অহংকাৰ আৰু স্বাভিমান এতিয়া সমাজৰ ভৰিৰ তলত। দেখো আজি আপুনি আমাৰ ঘৰত কি যে সৌভাগ্য। মাজনী বহিবলৈ মূৰা এটা আনচোন। সৌভাগ্য নহয় দুৰ্ভাগ্য। যি শুনিছো ভাল শুনা নাই বুজাবাহে আহিছো। কি হৈছে কওকচোন? বৃষ্টিয়ে যি সপোন দেখিছে আমাৰ ঘৰৰ ৰাজলক্ষ্মী হোৱাত সেই আশা বাদ দিয়াই ভাল। আৰু তাইৰ কথা মানুহবোৰে ভালকৈ জানে তাই ক'ত কি কৰি থাকে। গাইতি কি কৈছে এইবোৰ? মইচোন একো গমকেই নাপাওঁ।
গম নাপায় নে নজনাও ভাও ধৰিছে আপোনালোকৰ দৰে মানুহেতো সমাজৰ মানুহক বেয়া হ'বলৈ বাধ্য কৰে কথা ভালকৈ ক'ব ডাঙৰীয়া আমিবোৰ সৰু মানুহ হ'ব পাৰো কিন্তু চৰিত্ৰক ধৰি কথা নক'ব আপোনাৰ দৰে সজাই পৰাই কথা ক'ব নাজানিব পাৰো কিন্তু এইটো নাভাবিব যে আমিবোৰ মূৰ্খ দদাইদেউ সঁচাই বহুত আঘাত লাগিছে কান্দিব মন গৈছে চিঞৰি চিঞৰি কিন্তু কান্দিলেতো সত্যটো ওলাই নপৰে বৃষ্টি ৰক্তিমৰ জীৱনৰ পৰা আঁতৰি অহাটোই মংগল নহ'লে প্ৰেমে কেতিয়াও কাকো ভয় নকৰে জীৱনত এটা কথাই শিকি আহিছো সত্যত চলিব লাগে ঠগবাজি কৰি মানুহক প্ৰবঞ্চনা কৰি নিজৰ বাসনা পূৰণ কৰা আমাৰ হাবিয়াস না মহাশয় সম্ভ্ৰান্ত আপোনাৰ আসন আমিবোৰ হাত দীঘল মানুহ নহ'ব পাৰো কিন্তু আমাৰ হাতবোৰ ইমানো ছুটি নহয় যে আপোনাৰ গলটো ঢুকি নাপাম বাদ দিয়ক হে সমাজৰ মানুহে মোৰ ভৰি ধৰে আৰু মই সৰু মানুহেও যে এদিন ডাঙৰক সহায় কৰে আজি আপোনাৰ দিন কাইলৈ হয়তো মোৰো দিন আহিব কথাবোৰ ভালকৈ বুজিবি নহ'লে নাকান্দিবি মাজনী কপালত যি আছে সেয়াই হ'ব আমিবোৰ সৰু মানুহ কিয় কৈছিলি সিহঁতৰ লগত সম্পৰ্ক গঢ়িব কপালত যিয়ে ধিয়াই সেইবোৰে ভণ্ড মই দুৰ্বল নহয় দেউতা তোমাক অসন্মান কৰি থৈ যোৱাৰ পিছত মই যাম আৰু তেওঁলোকৰ ঘৰত আমি ইমানো ভিক্ষাৰী নহয় দেউতা আমাৰ সন্মান আছে আমাৰ চৰিত্ৰ যে এখন বগা কাগজৰ দৰে সিহঁতে চাগে নাজানে শুনিছানে ৰক্তিমক ঘৰত নলগা কি আপুনি পিতৃ নে পিশাচ মোক এৰি দিয়ক মোক এৰি দিয়ক এৰি দিয়ক এৰি দিয়ক মা দাদা কি হৈছে দাদা ক'ত দাদা দাদা তোৰ কি হৈছে মোক কিবা এটা খাব দে না সমাজ আৰু নীতিৰ বাবে আজি মোৰ দাদা পাগল হ'ল ৰক্তিম ক'ত আছিলি তই কোন তই আৰু তোৰ বন্ধু মই জীৱ ভণ্টি তোৰা কি হৈ গ'ল হঠাৎ উলম্বিত চিন্তাৰ বাবে আজি সমাজত মামৰে লাগিছে চাৰিওফালে কেৱল লালসা বাসনা গুড়ামী কি হৈছে মোৰ ল'ৰাটো কি হৈছে পাগল হৈছে পাগল সমাজৰ কিছুমান ভ্ৰান্ত ধাৰণা মূৰত লৈ আপোনালোকৰ ব্যক্তিসকলক কোনবোৰ কৰিছে আপোনালোকে নিস্বাৰ্থভাৱে পাহৰি যায় কি আপোনালোকৰ সন্তান কিংবা ভৱিষ্যত কাক কৈ আছ কাক যাৰ বাবে সৰ্বোচ্চ সমাজ আপুনি এতিয়াও সলনি নহ'বনে আপুনি এতিয়াও সামোচ মাৰি ধৰি ৰাখিবনে ভুল হৈ গ'ল চিনিবকে নোৱাৰিলো সমাজৰ গাদীত বহি কোন সঁচা কোন মিছা গমকে নাপাওঁ মোৰ চিনাকি ডক্তৰ এজন আছে সৌ চহৰত মাতি দিম নেকি আহিব মাতা সোনকালে মাতা কিবা ব্যৱস্থা কৰা কি হ'ল দেউতা ক'ত গ'ল আপোনাৰ সমাজ ক'ত গ'ল আপোনাৰ কঁঠালৰ প্ৰমাণ আজিচোন সান্তনা দিবলৈ এজনো নাহে এতিয়া বুজিলে নে ভ্ৰান্ত ধাৰণাই মানুহক কিমান অহংকাৰী আৰু গৌৰৱী কৰি তোলে লাজ নেদিবা আৰু বহুত হ'ল বহুত শিকিলো দেউতা
যাওঁ এতিয়া আকৌ আহিম কাইলৈ ঠিক আছে ওকে মই ৰক্তিমক 6 মাহ সময় চালো কিন্তু মোৰ ওপৰে তাক কাম নকৰিব সেইবাবে তেখেতৰ আত্মাই যিটো বিচাৰিছে তাক কাষত লৈ আহক নিশ্চয় মোৰ বিশ্বাস প্ৰমাণ সুস্থ হ'ব যিমান যাওক হাইঠা মাটিত পৰিছে আমিবোৰ সৰু মানুহ কি সহায় কৰিম আপুনি মাজনী সেই সমাজৰ মানুহবোৰ ক'ত গ'ল যিয়ে মোক বেচা খোৱা আছিল এইগৰাকী বেচা আপোনাৰ ঘৰত গ'লে আপোনাৰ সমাজে এলাগি নকৰিবনে তাতে একো আমি সজাতি মই ভুলৰ শাস্তি পাইছো তোমালোকক বহুত কষ্ট দিলো এইটোৱেতো সম্ভ্ৰান্ত মানুহৰ লক্ষণ যেতিয়া বিপদত পৰে নহয় তেতিয়া চোৱা চেলা কুকুৰৰ নিচিনাকৈ লাজ মান এৰি গুচি আহে মোৰ ল'ৰা পাগল হৈছে বৃষ্টি বৃষ্টি বুলি চিঞৰি আছে বৃষ্টি গলেহে বোলে ভাল হ'ব ডাক্তৰে কৈছে ৰক্তিম 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 মই আহিছো মই দৃষ্টি তোমাৰ কলিজা বৃষ্টি 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 খুৰা সমাজ লাগে আৰু লাগিবই সমাজত সৃষ্ট নিয়ম সৰু সৰু মানুহৰ বাবে ডাঙৰ মানুহৰ বাবে সেইবোৰ এক বিৰাট শূন্য সমাজ লাগিব দেউতা সমাজে আমাক খুৱাব নাহে দেউতা হয় প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেমৰ এই ৰূপক চিনি নোপোৱা আচলতে এটা এটা বিকাশ সমাজৰ সৃষ্ট নিয়মবোৰ মানুহৰে নহয়নে সমাজত মানুহ বৃদ্ধি ঠিকেই পাইছে কিন্তু সমাজত প্ৰকৃত মানুহ বৰা নাই দেউতা হাৰিছে জাতি ধৰ্ম বৰ্ণ মানুহক মানুহ ৰূপে থাকিব দিব লাগে কিন্তু সমাজে মানুহ ৰূপে থাকিব নিদিয়ে দিয়ে কেৱল হিন্দু মুছলিম খ্ৰীষ্টান কিংবা জাতি বৰ্ণ হিচাপেহে আহক আমি সকলোৱে জাতি ধৰ্ম পৰিহাৰ কৰি সমাজত সুস্থ মানুহ হিচাপে থিয় দিওঁ এতিয়া তুমি আমার রাজলক্ষ্মী